আজি আমি ছেকেণ্ডটো ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। আমি ঘৰত এতিয়া ওলাই মেলি ৰেডি। এতিয়া কালি বাঁহী লগাব, বাঁহী এৰাই নাই। বাঁহীটো এতিয়া এইটো বাঁহী বাদক। এতিয়া ভাওনাত আপোনালোকে বিচাৰিলে কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰটো এই কপালত লিখি দিম। আজি ব্লগটো এটা ষ্টাৰ্ট কৰোঁ। আমি টকা খেলা মাৰি ওলাইছোঁ। এতিয়া চাবি লৈছে, ই মোৰ চাবি চম্ভালা মানুহটো পেটৰ গাইছে। আমাৰ এখন বাচন্তি পকেট বিচাৰি পোৱা নাই। চলো বলক গাইছ আমাৰ বাচন্তি। আমি ষ্টাৰ্ট দিম এতিয়া। ৰন ঠন 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 আখে ৰাস্তা গাড়ীয়ে গাড়ী আজি বহুত ভিৰ গাইছ। মানুহ মানে একদম নক'ব আৰু। এইটো ৰাস্তা, এইটো আমাৰ গাঁৱৰ ঘৰৰ ওচৰৰ ৰাস্তা, এইটোতে ইমান ভিৰ। ইফালে চাগে আৰু কিমান ভিৰ হ'ব যে ঠিক নাই। এয়া কুঁৱলী অকণ অকণ পৰিলেই। গাঁৱৰ মাজৰ ৰাস্তাই ৰাস্তাই আহি আছোঁ আমি। আগফালৰ পৰা গাড়ী আহিয়ে আছে, গাড়ী পিছফালেও এয়া গাড়ী আহি আছে। হরি হে আদি দৈত্য হিৰণ্য বুধিব পুৰীলৈ যাবলৈ ওলালো। পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি কাশী গয়া মথুৰা পদূলি কানা যুগল বৈকুণ্ঠ ধাম কলি যুগল বৈকুণ্ঠ ধাম। ওৱান চাইডৰ কৰি দেখিলে কেছ নাই। আজি বহুত ভিৰ। এইখনে সোমাও নেকি? হয় জানো? তই ভিডিঅ'টো দি যা বাছ। ৰাইজ ভিৰ দেখিছে, স্কুটি নিবলৈ ভয় আছে। আগফালে পিছফালে লম্বা লম্বা ভিৰ। এইফালে এয়া মানুহ গৈয়ে আছে। এইটো মেইন ৰাস্তা হ'ল ন, সেইটো কাৰণে অলপ দিগদাৰ হয় আৰু অহা যোৱা কৰাত। এইফালে গাড়ী দেখিব পাইছে, এইটো ডিপুটো গাড়ী ভৰ্তি হৈ আছে পূৰা। এইফালে দোকান আৰম্ভ হৈ গ'ল। ইয়াৰ পৰাই ৰাস্তাৰ পৰা এই গাড়ী শ্ল' এতিয়া মানুহ দেখিছেই ন, কিমান কুটলুককৈ গৈ আছে। আমি মাজে মাজে গৈ আছোঁ আৰু এক্সেলটা পকাই এই দুইটা পাৰ দেখাইছিলোঁ দেখা। এইফালেও আছে, এইফালে ফুলৰ হেৰি আছে, সুন্দৰ প্ৰতিভা লাগিছে। এইফালে হা ভিডিঅ' মজা লাগিছে, একদম বৰ ধুনীয়াকৈ কৈছে। মানুহ দিও মানে কেনেকুৱা আহিছে। হৰিণ নামৰ খেলা খেলা এইখন ৰখাই দিলে হেলা হ'ব। হেলা ৰখাইছে আহি। কি ভয় কৰিছে নেকি? নাই, আগফালে ট্ৰেভেলাৰ এখন আহি আছে। এয়া দেখিব পাইছে কি সুন্দৰ জামৰ মাজত স্কুটি যেন তেন গৈ আছে আগলৈ। এই এখেতে মানে এখন গাড়ীখন বেয়াকৈ চলাইছে। গাড়ীবিলাক যদি গাড়ী চালকজনে ভিডিঅ'টো চাই এনেকুৱা অনুষ্ঠানত গাড়ী আনিলে অলপ ফাই যাব, চিটিকি। এই ভয় নহয়, আগফালৰ পৰা আহি আছে ন, ঘপককৈ আগত আহি যায় যদি। সেইটোও হয়। এই তাৰ কাৰণে ভিউটো ল'ব পৰা নাই মই। কি সুন্দৰ প্ৰতিভা। পিছফালেও আহিছে আমাৰ খুৰাটো এজন। গেটখন পালোহি নেকি? গেটখন পাইছোহি নেকি? তাকে গেটখন পাইছোহি। চাব লাগিব। এইফালে ইয়াত ভিৰ। এতিয়া স্কুটিখন ফাৰ্ষ্ট অফ অল থৈ লওঁ ক'ৰবাত এটা ভাল জেগা চাই। এতিয়া
স্কুটি কালিলৈকে ওলাওঁ মানে বাইকখন স্কুটিখন থ'লেও জেগাটো আমি চিনি ৰাখিবলৈ কাৰণে ভিডিঅ' এটা বনাই লৈছোঁ এইকণতে। এইফালে টিঙৰ হেৰি আছে, এইটো চাইড এইটো মেইন ৰাস্তা। চাইডত ব'লা। গাই যে আহি আছোঁ আৰু এতিয়া বহুত দূৰ আছে ইয়াৰ পৰা। এই তেনেকুৱা আছে ইয়াত গৈ আছোঁ এতিয়া। ব'লা গাইজ আজি মানুহ ধেৰ। আজি মানুহ গাইজ ধেৰ, ইয়াত ভিৰ দেখিছে কিমান ভিৰ আছে। আজি মানুহেই মানুহ চব পালে মানুহে কিমান মানুহেই হৈছে। বোলে ইয়াৰ দোকান আৰম্ভ হৈ গ'ল। খেলে ষ্টল আৰম্ভ হৈ গ'ল এফালৰ পৰা। এইফালে কিবা এটা চলি আছে গাইজ, গম পোৱা নাই জিকিৰ নে কিবা এটা কয়, এইটো চলি আছে। এইফালে ইমানটা মানুহ নাই বাৰু, এই তাৰ আগৰ ফালে বহুত মানুহ আছে। এইটো সোমাই চাবা নেকি ভুল বোলে ইয়াত এবাৰ সোমাইছিলোঁ বাছ ইয়াত, ভাল লাগিছিল। তাত থকা মানুহটোৱে শিকাই দিয়ে। অলপ পলিচ দি দিছে। এইটো মই গাঁৱৰ পোৱালিটো কাজিৰঙাৰ পৰা লৈ আহিলে। কিমান মান ল'ব? এইটোতো 5-6 হাজাৰমান পৰি যাব। কি সুন্দৰ প্ৰতিভা জেগা পালোহি য'ত আমি এতিয়া উঠিবলৈ বয়স নাই। তাত জঁপিয়াই আছে, আমাৰো মন গৈছে জঁপিয়াব। গাড়ী জঁপিয়াব পৰা হ'লে ভাল আছিলে। এই জঁপিয়াবা নেকি কোৱা? জঁপিয়াবা? দুখ মোৰ, মই তাত উঠিব মন। গাড়ীত ফুটি থাকিব আমি উঠিলে। এটা নম্বৰ দিছে 9911716417। গাইজ কল কৰক নম্বৰটোত যিমান পাৰে। আমাৰ চাত অন্যায় হয় বুলি কৈ দিয়ক। এইফালে মানুহে খাই আছে, কিনি আছে। যাওঁ গাইছে ইয়াৰ পৰা।
গাড়ী ৰাতি এতিয়া বাজিছে 11টা। আমি ইয়াতে ঘূৰি ফুৰিছোঁ, এইদিনা টোপনি। এতিয়া যদি চাই আপোনালোকে মানুহ দূৰ দূৰণিলৈকে মানুহ। ক'বলৈ একো ভাষা নাই গাইছ। কি ক'ম আৰু স্পীচ নে কি ক'লে যে কয় স্পীড প্লে। গুড নাইট, আমি ঘৰত যাওঁ। গাইছ দিনা আমি পলম কৰাত আমি এটা ব্লগ আজি ষ্টাৰ্ট কৰিছোঁ। মানে আমাৰ ব্লগটো ইমানটা আজি সামৰণি মাৰিম, কাৰণ আজি আমি দ্বিতীয় নিশা শংকৰদেৱ সংঘত কমপ্লিট কৰি আহি গ'লোঁ। আমি এতিয়া এইবিলাক কিবা কিবি কিনি আনিছোঁ। ভৰিত লাগি গৈছে, জাপিটো নাপায়, কিন্তু মানে আনিবলৈ আমাৰ উপায় নাই আৰু জেগা নাই। এতিয়া আমাৰ দুখন টমটম লাইনত আহি আছে, এখনক খুন্দিয়াও। আমি কি কৰি আছিলোঁ? কি দৈ দৌৰিব কি কৰে? জন্ম লৈলা তুমি মৰি দৈব কি গৰ্ভতে। বকুতে মে কুলে লয়া তোমাক ধয়া যুগ মায়া কুলে। ঐ মোৰ হৰি ৰাম ৰাম কংকৰ কাৰাগাৰে হৰি দৈব কি। আকৌ বোলো গৰু কংকৰ কাৰাগাৰ দৈব কি কেনেকৈ হ'ব? কংকৰ কাৰাগাৰে হৰি দৈৱকীৰ গৰ্ভত ঠিকে নহয়। ঠিকে আছে, কংকৰ কাৰাগাৰে হৰি দৈৱকীৰ গৰ্ভত। আমি ঘৰত পালোহি। আজি আমাৰ দ্বিতীয় দিন এতিয়া সমাপ্ত হৈছে। আৰু এতিয়া তলা চলি আছে। আমাৰ ঘৰৰ আগফালে কাম চলি আছে, বহুতখিনি আছেগৈ। টাইলছ লগাই আছে এতিয়া। এখন আমাৰ গেট, এইফালে ৱাল। ঘৰৰ সম্পূৰ্ণ টুৰ ভিডিঅ' দিম কেইদিনমান পিছত, চব ক্লিয়াৰ হৈ লওক। বাকী আমাৰ সম্পাদক সভাপতি আছিলে। সম্পাদক একদম কিবা এটা আছিলে, মই সম্পাদক নে সভাপতি কিবা এটা আছিলে। তো আজিলৈ ব্লগ ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ কেতিয়া কি হয় কেতিয়াবা লগ পাম। কালিলৈতো নহ'ব যে মাৰি দিলে বোলে। বাই বাই। আছে